বন্ধুসকল হোৱাটছএপত কেতিয়াবা কিছুমানো পাৰ্চনেল ফটোগ্ৰাফ বা ভিডিঅ'জ ভাইৰেল হৈ পৰে যেতিয়া সেই মানুহজনক সোধা হয় যে আপোনাৰ এই ভিডিঅ'জ বা এই পিক্সেলসমূহ কেনেদৰে ভাইৰেল হৈ পৰিল তেনেহলে তেওঁ কয় যে মই নাজানো জাষ্ট মই এই পিক্সেলখন এজনলৈকে শ্বেয়াৰ কৰিছিলোঁ এই ভিডিঅ'টো এজনলৈকে শ্বেয়াৰ কৰিছিলোঁ শেষত গম পোৱা হয় যে তেওঁৰ যিটো হোৱাটছএপ একাউণ্ট আছিলে সেইটো হেক হৈ আছিলে বন্ধুসকল আজিৰ এই ভিডিঅ'টো আমি কথা পাতিম যে আপোনাৰ হোৱাটছএপ একাউণ্ট কেনেদৰে হেক হ'ব পাৰে আৰু আপুনি তাৰ পৰা কেনেকৈ বাচি থাকিব পাৰে বন্ধুসকল মই হৃদয় আপোনালোকে চাইছে ডিটেইল বন্ধু আহক আৰম্ভ কৰোঁ বন্ধুসকল হোৱাটছএপ এটা ইমানেই ডাঙৰ ছ'চিয়েল মিডিয়া ছাৰ্ভিচ যিটো আমি সহজেই হেক হ'ব পাৰে বুলি ভাবিব নোৱাৰোঁ আৰু হোৱাটছএপেও নিজে এণ্ড টু এণ্ড এনক্ৰিপশ্যনৰ গেৰাণ্টি দিয়ে যাৰ দ্বাৰা চেণ্ডাৰ আৰু ৰিচিভাৰৰ মাজত কোনেও সেই মেছেজ এই ভিডিঅ'জ বা ফটোজ চাব নোৱাৰে বা চুৰি কৰিব নোৱাৰে বুলি কয় তথাপিও আমি বহুত ক্ষেত্ৰত এনেকুৱা দেখিছোঁ যে মানুহৰ হোৱাটছএপ একাউণ্ট হেক হৈ থাকে বন্ধুসকল হোৱাটছএপ একাউণ্ট হেক হ'ব পৰা তিনিটা কাৰণ থাকে বা তিনিটা ধৰণ থাকে হোৱাটছএপ একাউণ্ট হেক হ'ব পাৰে স্পাইৱেৰ এপ্লিকেশ্যনৰ দ্বাৰা ছেকেণ্ড হ'ব পাৰে হোৱাটছএপ ৱেবৰ দ্বাৰা আৰু থাৰ্ড হ'ব পাৰে মেক স্কুপিঙৰ দ্বাৰা আজিৰ এই ভিডিঅ'টো আমি তিনিটা বিষয়তে আমি এটা এটাকে আলোচনা কৰিম বন্ধুসকল প্ৰথম যিটো তৰিকা সেইটো হ'ল স্পাইৱেৰ এপ্লিকেশ্যন স্পাইৱেৰ এপ্লিকেশ্যন এনেকুৱা এটা এপ্লিকেশ্যন যিটো আপোনাৰ স্মাৰ্টফোনত থাকে বাট লুকাই থাকিব আৰু সি ক'ৰবাৰ ছাৰ্ভাৰলৈকে বা কোনোবাৰ ফোনলৈকে বা কোনোবাৰ কম্পিউটাৰলৈকে আপোনাৰ হোৱাটছএপত কৰা এক্টিভিটিসমূহ পঠাই থাকিব বন্ধুসকল এই স্পাইৱেৰ এপ্লিকেশ্যনটো আপোনাৰ তাত দুই ধৰণে আহিব পাৰে এটা হ'ল টাচিং দ্য ফোন আৰু এটা হ'ল উইদাউট টাচিং দ্য ফোন টাচিং দ্য ফোন মানে হ'ল কোনোবাই আপোনাৰ ফোনটো লৈছে তাত এই এপ্লিকেশ্যনটো ইনষ্টল কৰি দিছে আৰু আপুনি গম নোপোৱাকৈ তাত ইনষ্টল কৰি পেলাই তাক হাইডো কৰি দিছে আৰু তাৰ পিছৰ পৰা আপুনি হোৱাটছএপত যিমান এক্টিভিটিজ কৰিব সেইবিলাক কোনোবাৰ ফোনলৈকে বা ক'ৰবাৰ ছাৰ্ভাৰলৈকে গৈ থাকিব উইদাউট টাচিং দ্য ফোনত আপোনাৰ ফোনটো নিজে নিজেই সেই এপ্লিকেশ্যনটো আহি যায় কেনেকৈ আহে ছাপ'জ আপোনালোকে কেতিয়াবা এনেকুৱা ধৰণৰ মেছেজ দেখে য'ত বহুত কম দামতে আপোনাক বহুত ভাল ভাল অফাৰ্ছ দিয়া হয় যেতিয়া আপোনালোকে সেই লিংকটোত ক্লিক কৰে তাত গৈ পেলাই আপোনাক হোৱাটছএপৰ নম্বৰটো দিব লগা হয় কেতিয়াবা বা আপোনালোকে কেতিয়াবা কিছু ফাৰ্ডাৰ লিংকত কৰিব লগা হয় লিংকত ক্লিক কৰিব লগা হয় বা আপোনাৰ লগ ইন কৰিব লগা হয় যেতিয়া আপোনালোকে এনেকুৱা ধৰণৰ কামবিলাক কৰে তেতিয়া আপোনাৰ হোৱাটছএপ একাউণ্টটো হেক হৈ যায় এই হোৱাটছএপ একাউণ্টত তাৰপিছত আপুনি যিমান কাম কৰিব আপোনাৰ সকলো এক্টিভিটি সেই এটা বেলেগ ছাৰ্ভাৰত বা এটা বেলেগ ফোনলৈকে সেয়েহে বন্ধুসকল আপোনালোকৰ তাত যদি এনেকুৱা কিছু লিংক আহে তেনেহ'লে এই লিংকসমূহত ক্লিক নকৰিব আৰু এই লিংকসমূহত ক্লিক কৰিলে আপোনাৰ হোৱাটছএপ একাউণ্ট হেক হোৱাৰ সম্ভাৱনা বাঢ়ি যাব পাৰে বন্ধুসকল ছেকেণ্ড যিটো তৰিকা যিটো দ্বাৰা আপোনাৰ হোৱাটছএপটো হেক হ'ব পাৰে সেইটো হ'ল হোৱাটছএপ ৱেব হোৱাটছএপ ৱেবটো একচুৱেলি হোৱাটছএপৰ লিগেল এটা ফিচাৰ যিটোৰ দ্বাৰা আপোনাৰ হোৱাটছএপটো আপুনি আন ক'ৰবাত ইউজ কৰিব পাৰে এবাৰ ভালদৰে চাই লওক যে এইটো কাম কেনেকৈ কৰে বন্ধুসকল হোৱাটছএপৰ এইটোৱে সেই অফিচিয়েল ৱেবছাইটটো যাৰ দ্বাৰা আপোনাৰ স্মাৰ্টফোনত চলি থকা হোৱাটছএপটো কোনো কম্পিউটাৰ বা অন্য কোনো স্মাৰ্টফোনত চলাব পৰা যায় স্মাৰ্টফোনৰ বাবে ইয়াৰ এটা এপ্লিকেশ্যনো আহে সেই এপ্লিকেশ্যনটোৰ নাম হ'ল হোৱাটছস্কেন ফৰ হোৱাটছএপ এইটো আৰু ইয়াতে ৱেবছাইটত আৰু তাত একেধৰণেই কাম কৰে বন্ধুসকল এইটো মোৰ হ'ল হোৱাটছএপ চেট আৰু ইয়াতে যদি মই ইয়াৰে তিনিটা ডটত যাওঁ তেনেহ'লে ইয়াতে আপোনাক ক'ব যে আপুনি এটা QR কোড স্কেন কৰক আৰু আপোনালোকে দেখিছে ইয়াতে এটা QR কোড আহি আছে বন্ধুসকল এই যদি QR কোডটো মই স্কেন কৰোঁ তেনেহ'লে লগে লগেই মোৰ হোৱাটছএপটো ইয়াতে আহি যাব বন্ধুসকল আপোনালোকে চাব পাৰে যে মোৰ গোটেই হোৱাটছএপ একাউণ্টটো ইয়াতে আহি গৈছে আৰু এই হোৱাটছএপ একাউণ্টটো ইয়াৰ পৰা মেছেজ কৰা কিবা কৰা সকলোবোৰ কাম ইয়াৰ পৰা কৰিব পৰা যায় বা সকলো ধৰণৰ মোৰ মেছেজ বা ভিডিঅ'জ ইয়াতে চাব পৰা যায় বন্ধুসকল যদি আপোনালোকে ভাবিছে আপোনালোকৰ স্মাৰ্টফোনটো কোনোবাই হেক কৰি থ'ব পাৰে বুলি তেনেহ'লে ওপৰত তিনিটা ডটত যাওক তিনিটা ডটৰ ছিটত ক্লিক কৰক হোৱাটছএপ ৱেবত যাওক ইয়াতে দেখিব আপোনালোকৰ লগ ইন ডিভাইচ কাৰেণ্টলি এক্টিভেট উইণ্ড'জ বুলি লিখা আছে ইয়াতে লগ আউট ফৰ অল ডিভাইচেছ বুলি কৰক আৰু লগে লগে আপোনালোকে দেখিব যে মোৰ ইয়াৰ পৰা মোৰ যিটো হোৱাটছএপ চলি আছিলে সেইটো লগে লগেই লগ আউট হৈ গ'ল বন্ধুসকল এনেদৰে আপোনালোকেও চাওক যদি আপোনালোকৰ ক'ৰবাত লগ ইন দেখাই আছে তেনেহ'লে আপোনালোকে তাৰ পৰা নিজকে লগ আউট কৰি লওক বন্ধুসকল থাৰ্ড যিটো তৰিকা সেই তৰিকাটো হ'ল মেক স্কুপিং মানে হ'ল মিডিয়া এক্সেছ কণ্ট্ৰল স্কুপিং মিডিয়া এক্সেছ কণ্ট্ৰল মানে ইয়াত কি কৰে বহুত হেকাৰে মিলি পেলাই এটা হোৱাটছএপ একাউণ্ট কি কৰে হেক কৰে
এই যেটো তৰিকা এই তৰিকাটোত বহুত বেছি টেকনলজিৰ জৰুৰত হয় আৰু বহুত বেছি এডভান্স টেকনলজি আৰু এডভান্স মাইণ্ডৰ জৰুৰত হয় এইটো সহজে কৰা নহয় কাৰণ ইমান বেছি কাম আৰু ইমান বেছি কষ্ট কৰি এটা WhatsApp একাউণ্ট হেক কৰা অতি সহজ নহয় আৰু ইমান টান কাম এটা অতি সহজে কৰা নহয় বাট স্পেসিফিক্যালি কেতিয়াবা যদি কোনোবা বহুত VIP হয় বা কিবা যে স্পেসিফিক ধৰণৰ কাম কৰিব লগা হয় তেনেহলে ম্যাক্স কুপিং কামত আনে হেকাৰ বন্ধুসকল আশা কৰিলে ভিডিওটো চাই আপোনালোকে কিছু কথা শিকিব পাৰিলে আৰু আপোনালোকে যদি আইনেবৰ ভুল নকৰে তেনেহলে সঁচাকে আপোনাৰ WhatsAppটো সিকিউৰ হৈ থাকিব আৰু কেতিয়াও আপোনাৰ WhatsAppটো কোনেও হেক কৰিব নোৱাৰিব বন্ধুসকল যদি এই ভিডিওটো ভাল লাগিলে এটা লাইক কৰি দিব বন্ধুসকলৰ লগত শেয়াৰ কৰিব কাৰণ মানুহৰ সদায় কিছুমান নহয় কোনোবাৰ WhatsApp হেক হৈ থাকে এই ভিডিওটো চাই তেওঁলোকে গম পাব পাৰিব যে WhatsAppটো কেনেকৈ হেক হৈ থাকে বা তাৰ পৰা কেনেকৈ বাচিব পাৰি বন্ধুসকল এই ভিডিওটো যদি আপোনালোকে ফেসবুকত চাই আছে তেনেহলে পেজটো লাইক কৰি দিব আৰু যদি ইউটিউবত চাই আছে তেনেহলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি এই বেল আইকনটো দবাই দিব ইয়াৰে বিষয়ে যদি কিবা সুধিব লগা থাকে তেনেহলে মোক কমেন্টত সুধিব পাৰে মই নিশ্চয় তাৰ উত্তৰ দিয়াৰ চেষ্টা কৰিম বন্ধুসকল আজিৰ বাবে এয়াই ধন্যবাদ জয়